মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আলোচনা কৰিবলৈ লৈছো চতুৰ্থ শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ মোৰ দেশ ভাল কবিতাটিৰ কিছু ক্ৰিয়াকলাপৰ বিষয়ে। আমি ইয়াৰ আগৰ ভিডিঅ'ত পৃষ্ঠা নম্বৰ 4ৰ শব্দৰ খেল খেলোৱা এই অংশলৈকে আমি ইতিমধ্যে আলোচনা কৰিছিলোঁ। আশা কৰোঁ তোমালোকে আগৰ গোটেইখিনি ক্ৰিয়াকলাপ ভালদৰে কৰিছা, শব্দৰ খেলটো হয়তো খেলিছা। এতিয়া আমি তাৰ তলৰ পৰা কিছু অংশ আলোচনা কৰিম। তাত দিয়া আছে, তলত দিয়া বাক্যকেইটাৰে তুলনামূলক বাক্য গঠন কৰা। আমাক এটা উদাহৰণ হিচাপে দি দিছে। তাত দিয়া আছে, অভিজিত ক্ষীণ, ৰাজেশ শকত। আমি বাক্যটো এনেকৈ লিখিব লাগিব, অভিজিত ৰাজেশতকৈ ক্ষীণ, ৰাজেশ অভিজিততকৈ শকত। অৰ্থাৎ অভিজিত ক্ষীণ, ৰাজেশ শকতৰ পৰা তাত আমি তুলনামূলক বাক্য এই কাষৰ বাকচটোত সোঁফালে যিধৰণে লিখা আছে, অভিজিত ৰাজেশতকৈ ক্ষীণ, ৰাজেশ অভিজিততকৈ শকত, এই ধৰণে আমি তুলনামূলক বাক্য কেইটামান লিখিব লাগে। আমলখিজোপা, পিছফালে চাবা 5 নম্বৰ পৃষ্ঠাত, আমলখিজোপা ওখ, বেঙেনাজোপা চাপৰ। আমি ইয়াত লিখিব পাৰো, আমলখিজোপা বেঙেনাজোপাতকৈ ওখ, বেঙেনাজোপা আমলখিজোপাতকৈ চাপৰ। এই বাক্যটো তোমালোকে ধুনীয়াকৈ লিখিবা, মই কৈ দিছো। তাৰ তলত আছে, জয়সাগৰ পুখুৰীটো ডাঙৰ, আমাৰ বাৰীৰ পুখুৰীটো সৰু। আমি এইটো তুলনামূলক বাক্য এনেকৈ লিখিব পাৰিম, জয়সাগৰ পুখুৰীটোতকৈ আমাৰ বাৰীৰ পুখুৰীটো সৰু। তাৰপিছত আকৌ লিখিব পাৰিম, আমাৰ বাৰীৰ পুখুৰীটোতকৈ জয়সাগৰ পুখুৰীটো ডাঙৰ। এনেকৈ তোমালোকে আৰু যদি পাৰা 2-এটা তুলনামূলক বাক্য লিখিবলৈ চেষ্টা কৰিবা নিজৰ ফালৰ পৰা। তাৰ তলৰ অংশলৈ আমি আগবাঢ়িছো, শব্দ গঠন কৰা। এইটো তোমালোকে দেখি গম পাইছা, খুব সহজ, নিজে কৰিব পাৰিবা। এটা কৰি দিয়া আছে। ইয়াত কি হৈছে, চিৰ শব্দটোৰ লগত আন কেতবোৰ শব্দ লগ হৈ এটা নতুন শব্দৰ সৃষ্টি হৈছে। যেনেকুৱা চিৰৰ লগত কাল লগ হৈ চিৰকাল হৈছে, চিৰৰ লগত দিন লগ হৈ চিৰদিন হ'ব। এনেকৈ বাকীকেইটা তোমালোকে ইয়াত কাষত থকা বাকচটোত লিখিবা। ঠিক তেনেধৰণে সোঁফালে থকা বন অনি, বনৰ লগত অনি লগ হৈ বননি হৈছে। ইয়াত কিন্তু অটো লিখা নাই আকৌ বননিত, চাবা দেই, এইটো কথা মন দিবা। বননি, ধান যোগ অনি ধাননি হ'ব, ঘাঁহ যোগ অনি কি হ'ব এইটো? হয়, নিশ্চয় ঘাঁহনি হ'ব। শাক যোগ অনি শাকনি হ'ব। শাকনি বা ঘাঁহনি লিখোতে কিন্তু অটো লিখিব নালাগে, অটোৰ উচ্চাৰণহে হ'ব খালি। এইখিনি তোমালোকে নিজে কৰিব পাৰিবা বুলি মই আশা কৰিছো। তোমালোকে কৰা হ'লে এখন ফটো মাৰি মোলৈ পঠিয়াবা। আমি তললৈ আগবাঢ়িছো। তলৰ বাক্যাংশৰ লগত খাপ খোৱা শব্দ পাত্ৰটোৰ পৰা বাছি উলিয়াই লিখা। আমাৰ কাষৰ পাত্ৰটোত কেইটামান 4টা শব্দ দিছে, মাহনি, বাহনি, চিৰস্মৰণীয়, চিৰনমস্য। ইয়াৰ কোনটোৰ লগত কাষৰ বাক্যকেইটাৰ লগত কোনটো খাপ খাব এইটো আমি বিচাৰি লিখিব লাগে। চিৰদিন নমস্কাৰ কৰিবলগীয়া, এইটো হ'ব চিৰনমস্য। মাহ খেতিয়ে জুৰি থকা ঠাই, এইটো তোমালোকে জানা নিশ্চয়, এইটো ক'ব মাহনি। চিৰদিন মনত ৰাখিবলগীয়া, এইটো হ'ব চিৰস্মৰণীয়। বাঁহ গছেৰে ভৰি থকা ঠাই, এইটো হ'ব বাহনি। গতিকে এইখিনি তোমালোকে কৰিব নিশ্চয় পাৰিবা। এইটো তোমালোকে কিতাপত মিলাই দিব পাৰা আৰু বহীত প্ৰতিটো বাক্যৰ লগত খাপ খোৱা শব্দটো ধুনীয়াকৈ মিলাই এবাৰ লিখি চাবা। তাৰ তলত আছে বাক্য ৰচনা কৰা। মই বাক্য ৰচনাকেইটা কৰি নিদিওঁ, তোমালোকক খালি শব্দৰ অৰ্থৰ লগত চিনাকি কৰি দিছো। বাকী বাক্য ৰচনাটো নিজে কৰিবলৈ চেষ্টা কৰিবা। অসুবিধা হ'লে নিশ্চয় সহায় কৰিম। অমাতৰ মাত, অমাতৰ মাত মানে হৈছে শুৱলা মাত।
অৰ্থাৎ অমাতৰ মাত শব্দটো ব্যৱহাৰ কৰি আমি এটা বাক্য লিখিব লাগে। উলাহ, উলাহ মানে আনন্দ। আৰু চিৰকাল, চিৰকাল মানে হৈছে সদায়। গতিকে এই তিনিটা শব্দ ব্যৱহাৰ কৰি তোমালোকে এটা এটা বাক্য সাজা। বাক্যকেইটা লিখি ফটো মাৰি মোলৈ পঠিয়াবা। আজিৰ আলোচনা আমি ইমানতে সামৰিছো। ইয়াৰ পৰৱৰ্তী অংশ আমি পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰাৰ কাৰণে চেষ্টা কৰিম। আজিলৈ ধন্যবাদ।